혼자만 말을 꺼내요 Go away 에이 너무 뻔하잖아 পেৰেড ব্লগটো ষ্টাৰ্ট কৰিছোঁ আজি দেওবাৰ লগতে এটি বিশেষ দিন আজি আমাৰ অনু বাৰ্থডে মানে অনুৰাগৰ সেইবাবে তাক বাৰ্থডে উইচ কৰিবলৈ গৈছোঁ তাৰপিছত ভাবিছোঁ পঢ়োঁ সেইবাবে ওলাই লৈছোঁ আমাৰ ৰাজনীতি কিতাপখন 10টা 4 হ'ল আৰু আমি গা পা ধুই চবে আজৰি এতিয়া ফ্লামে জীৱানো জুৱাগৈ দূৰলৈ আছিলে মৰম সঁচাকৈ জীৱানো আৰু এইফালে আমাৰ ডেকৰেশ্যন কৰি আজৰি এইবোৰ বিভিন্ন ৰঙৰ বেলুন সজাই আৰু এইফালে মা আৰু কৰি চব্জি কাটি আজৰি আৰু এইফালে বনাই আছে মায়ে মাংসৰ আঞ্জা আৰু সকলোতকৈ ক'ব গ'লে মই মায়ে বনোৱা মাংস আঞ্জাই বেছি ভাল পাওঁ আৰু এইফালে আমাৰ পিকু আমি বেলুন ফুলাওঁতে লগত নল'লোঁ নে সেইকাৰণে ফেচ লাগি ইয়াতে বহি আছে এতিয়া নাহে মোৰ ওচৰলৈ আৰু আহিয়ে ডান্স ষ্টাৰ্ট আমাৰ অনুৰ ফ্ৰেণ্ডবোৰৰ এতিয়া কষ্টে মই যাওঁ তেল গৰম টেংকি কাটিব যায় মই দেখাৰ কাৰণে আনিছোঁ কালি পেন এটা সেইটো মানে অকণ সৰু হ'ল সেইটো বটাবলৈ যাওঁ বেলেগ এটা আহিলোঁ হয় খালি পেনটো এক্সচেঞ্জ কৰা নহ'ল মানে দোকানখন বন্ধ আছিলে গৈ থাকোঁতে তেল গৰমতে বৰষুণে পালে মোৰ কামটোতো নহ'ল এতিয়া পূৰা কষ্টৰে মই গৈ আছোঁ লবণ ঘাট কেক আনিবলৈ আৰু তেল গৰমতহে বৰষুণ দিছিলে সেইফালে কানাইঘাটৰ ফালে বৰষুণেই নাই কি আচৰিত এইখন আছে নতুনকৈ বনোৱা কালিয়নীৰ দলং আমি পালোহি লবণ ঘাটৰ মন চুইট বেকাৰী ইয়াতে কেকটো অৰ্ডাৰ দিছিলে আৰু এইফালে বিভিন্ন ধৰণৰ মিঠাই আছে ল'লে ল'ব পাৰে আছিলে মৰম সঁচাকৈ জীৱানো কেক লোৱা হৈ গ'ল এতিয়া যাওঁ ঘৰলৈ কথা এয়া হৈছে আমাৰ কানাইঘাট এতিয়া খুৰাই নেমু আনিব গৈছে সেইবাবে আমি দুইজনী কষ্টৰে মই ৰৈ আছোঁ আৰু এইটো অনুৰাগৰ বাৰ্থডে কেক অনুৰাগৰ পেনটো এক্সচেঞ্জ কৰা নহ'ল এতিয়া মই তেল গৰমৰ পৰা আহি পালোঁ আৰু পেনটো পালোঁ বাৰু তাৰ চাইজৰ আজি নতুন কাপোৰ পিন্ধি কেক কটাম এতিয়া তাৰ কেক কাটিব হ'ল আৰু পোৱালীবোৰকেইটাই খাবলৈ দিয়া হৈছে আৰু এইফালে ময়ো ভোজন কৰিব বহিলোঁ কষ্টুৰি অংকি ভণ্টি আৰু নয়নাৰ লগত আৰু এইফালে আছে ইয়াৰ ব্ৰইলাৰ মাংস আৰু ইয়াৰ আছে আচাৰ আৰু ইয়াৰ ৰঙালাও আৰু মটৰ আৰু ইয়াৰ জ্বলা ভাজি আৰু ইয়াৰ দালি ভাত এতিয়া মই ভাতকেইটা খাই লওঁ এতিয়া প্ৰায় সন্ধিয়াৰ 5টা 4মান হৈছে আৰু মই মানে এতিয়াহে বজাৰ যাব পাৰিছোঁ মা নেযায় মোৰ লগত অকলে যাব লাগিব আন্ধাৰে হ'ল কি বস্তু পাওঁ বা এতিয়া আজিলৈকে ইমান আন্ধাৰ বজাৰ কৰিব নে উভতি আহোঁতে ইমান আন্ধাৰে হৈ যায় ওলাইছোঁ আৰু চাইকেলখন লৈ চব বলক বজাৰ কৰি আহোঁ
কানাইঘাট বজাৰ পালোহি বেছি বস্তু কিনিব নাই অকল আলু পিঁয়াজখিনি ল'ব আছে এইফালে মাছ এপোৱামান ল'লোঁ আছিলে মৰম সঁচাকৈ বজাৰ কৰি হ'ল এতিয়া ঘৰলৈ বুলি গৈ আছোঁ কথা কাহিনী তোমাৰ আৰু মোৰ বৰষুণ নামিলে বাহে মোৰ হেঁপাহ তোমাৰ মই এতিয়া বজাৰৰ পৰা আহিছোঁ মা খুৰীৰ লগতে আছে কিমান আন্ধাৰ এতিয়া বস্তুখিনি ঠাই থ'ব লাগিব আৰু এইফালে মায়ে কলমৌ শাক আৰু আলু কাটি থৈ দিছে শাকবোৰ খাই ভালেই পাওঁ এতিয়া খোৱা পানী ভৰাব লাগিব আমাৰ ভণ্টি একো নকৰেই মই কৰিব লাগিব মুখ হাত ধুই আহিলোঁ এতিয়া ভাবিছোঁ সকলোৱে চাহ একাপ বনাই খাওঁ আৰু এতিয়া পঢ়িবলৈ মন যাব নহ'লে নাযায় এইফালে চেনি চাহ বনাই হৈ গ'ল আৰু ইয়াতে দুটোপালমান নেমু চেপি লৈছোঁ তেতিয়া ভাল লাগে আৰু খাই আৰু এই কাপটো দিনত বাস্তৱে কিনিছিলে বাস্তৱ চাই এতিয়ালৈকে কাপটো ভালে আছে এতিয়ালৈকে একো হোৱা নাই ধুনীয়াকৈ থৈছোঁ ইয়াতে চাহ খাওঁ মই কিবা পানী চানী খালি ইয়াতে খাওঁ তথাপিতো একো হোৱা নাই মই ধুনীয়াকৈ থৈ দিছোঁ দেখি যাওঁ নিচানী ফ্ৰেণ্ডশ্বিপৰ চ' গাইজ আজি ভিডিঅ'টো ইমানেই